हेलो गाइस, আজি আন এটা ভিডিও লৈ আহিলো গাইস। আজি ভাল লগা, খুবেই ভাল লগা। আহক আজি ভিডিওটো আৰম্ভ কৰো। হাই গাইস, এ চাওক দিবান এখন। দিবান বুলি কোৱা হয়। আপোনালোকে চাৰা ফিটিং কৰি আছে। চাওক এই ফিটিং হৈ গৈছে। ষ্টাইলিছ ফাৰ্নিচাৰ বয় ৰাজীৱ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালো। গাইস, যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি লওক নতুন নতুন ভিডিও আপলোড পাই থাকিবলৈ। ভিডিওটো শেষলৈ চাই থাকক, স্কিপ নকৰাকৈ। গাইস, এয়া হৈ গৈছে। কেনেকুৱা লাগিছে ক'ব এখন দিবান। ইয়াৰ পিছতে ওলাব গাইস কুচন চেয়াৰ। চাওক এয়া কুচন চেয়াৰ। গাইস, কেনেকুৱা লাগিছে। এয়া ফিটিং কৰা হৈ গৈছে। কেনেকুৱা লাগিছে চাওক, বহি খুবেই ভাল লাগে। അങ്ങനെ വീഡിയോ എടുത്തോ, അങ്ങോട്ട് ഒന്നായിട്ട് അയച്ചു കൊടുത്തോളാം. এয়া চাওক সেট কৰি লোৱা হৈছে ছখন চকী। আপোনালোকে চাওক কেনেকুৱা লাগিছে। এয়া ডাইনিংখনৰ ওচৰত যদি থাকিব তেতিয়া খুবেই ভাল লাগিব। ইয়াৰ পিছতে আপোনালোকে দেখা পাব সোফা বনাই থকা। সোফাৰ ওচৰলৈ যাওঁ বলক। এয়া সোফা এনেকৈ ফ্ৰেমটো বনাই ৰাখিছে। অলপ পিছতে ফিটিং কৰা হ'ব। এয়া চাওক ফিটিং কৰি আছে। এয়া আৰু অলপ কাম বাকী আছে। অলপ পিছতে সম্পূৰ্ণ কাম আপোনালোকে দেখা পাব। যদি মোৰ ভিডিওটো চাই ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। এয়া হৈ গৈছে অলপ। এয়া এইযোৰ অলপ বহি চাওঁ কেনেকুৱা লাগে। এয়া ভাল লাগিছে, বহি আৰাম লাগিছে। তলত স্প্ৰিং আছে আৰু বহি বহুত আৰাম। এয়া চাওক আধা আধি কাম হৈ গৈছে। অলপ পিছতে সোফাযোৰ সেট কৰা হ'ব, আপোনালোকে দেখা পাব। সেট কৰি হৈ লোৱা আছে, আপোনালোকে দেখা পাব। এয়া চাওক কেনেকুৱা লাগিছে সোফাযোৰ।
ये सब क्या करता